বিকাশহে মই আকৌ বেলেগ বুলিহে ভাবিছিলো হা এই ভিতৰলৈ নাযাওঁ বুজিছে বৌ দাদা আছে যদি আপুনি মাতি দিয়কচোন অলপ দাদা ঘৰত নাই নহয় কিয় কিবা কথা আছিলে নাই নেকি দাদা দাদাক কোৱা হ'লে ভাল আছিল বাৰু কোৱাচোন কিয় মোৰ আগত ক'ব নোৱাৰিবা জানো কোৱাটো ক'ব পাৰোঁ কিন্তু আপোনাক ক'লে জানো মোৰ কিবা লাভ হ'ব হ'লেও কোৱাচোন মোৰ আগত কোৱা দাদাৰ আগত কোৱা একে কথাই দিয়া হ'লেও দাদা নাই যদি মই পিছতে আহিম দিয়ক সেয়া দাদা পালেহিয়ে দেখোন বিকাশ তই কেতিয়া পালি হ'ল অলপ সময় আপোনাকে বিচাৰি আহিছিলোঁ বুজিছে ভিতৰলৈ ভিতৰলৈ নাযাওঁ মই কথা এটা কাৰণে আহিছিলোঁ মানে কচোন মোৰ মানে অলপ টকা পইচা অলপ অসুবিধা হৈ আছে তাকে টকা 1000 দিব পৰা হেঁতেন ভাল আছিল আপুনি টকা 1000টো এতিয়া মই তোক টকা নাই নহয় মোৰ হাতত দিয়ক আপুনি পাৰিব দিয়ক দিব আছে আপোনাৰ তাত নাই মই জানো নহয় আপোনাৰ তাত পইচা আছে দিয়ক টকা 1000 দিব নোৱাৰে নে আপুনি থাকিলেনো মই তোক নাই বুলি কওঁনে মই জানোৱেই মই শিকিও আপোনাৰ ৰাতিপুৱা সেই বিয়েণ্ডা দোকানত বহি থাকোঁতে মই দেখিছোঁ নহয় আপুনি পইচা লৈ থকা টকা 5000 দিছে আপোনাক তই তাতে আছিলি সেই টকা 5000 ৰাতিপুৱা বিয়েনে দিছে বাৰু হ'লেও এইখিনি টকা মোক লাগিব নহয় টকা 5000 গোটেইখিনি কি কৰিব আপুনি 1000 টকা এটাহে দিয়ক মই এসপ্তাহৰ কাৰণে দিয়ক মই আপোনাক ঘূৰাই দিম নহয় আছে যদি দি দিয়া তাক চাগে কিবা দৰকাৰ হৈছে সেইকাৰণে বিচাৰিছে নহয় দিব পাৰোঁ কিন্তু এতিয়া মোকো আকৌ লাগে নহয় মই যদি বিপদত পৰি যাওঁ তোক 1000 টকা দিয়াৰ পিছত পাৰিব দিয়ক আপুনি দিবলৈ নহ'লে মই আপোনাৰ ওচৰত আহোঁনে মোক মানে বিশেষ দৰকাৰ বুজিছেনে নহ'ব বুজিছনে নোৱাৰিম মোক 5000 টকা লাগে 5000 টকাটো কি কৰিব 1000 টকাহে লাগে মোক মোক দৰকাৰ আছে দৰকাৰ আছে তই যা নিদিয়ে ন আপুনি নোৱাৰিম শুনিছানে ভাত দিয়া মোক ভাত দিয়া ভাত দিম চাওঁ এফালে আহাচোন কথা এটা শুনা ভোক লাগিছে মোক ভাত দিয়া মোক দিম ৰ'বা কি হ'ল আকৌ তুমি দেখোন তাক টকা 1000 দিব পাৰিলাহেঁতেন কিয়নো নিদিলা আকৌ দৰকাৰ পৰিছে মোৰ কি মানুহ কিয় দিমগে তাকে 1000 টকা মই কি দৰকাৰ দিম কাৰণে তোমাক বিচাৰিছিলে বাদ দিয়া নিজৰ পকেটৰ টকা দি পেলাই মই তাৰ পাছে পাছে ঘূৰি ফুৰিবলৈ সেইবিলাক খাতি নাই মোৰ লগত সি কেনেকুৱা সেইবিলাক নাজানো হ'লেও পকেটৰ পইচা মই কাকো নিদিওঁ বাদ দিয়া ভাত দিয়া গৈছো ৰ'বা ক'ত পাওঁ 1000 টকা নাই ল'ম আজিয়ে ল'ম মই 1000 টকা আৰু ইয়াৰ পৰাই ল'ম তই বেটা মোক পইচা নিদিলিতো চাই থাক মোৰো বুদ্ধি আছে নহয় কি কৰিব লাগে ময়ো ভালকৈ জানো লৈ আছোঁ তোৰ পৰাই দাদা বিকাশ আকৌ আহিলা দাদা নাই নেকি বাৰু দাদাই ভাত কেইটামান খালে খাই লৈ পেলাই পুখুৰী ফালে গ'ল নেকি পুখুৰীলৈকে যাম বুলি কৈছিলে এই মাছ চাবলৈ মোক মানে 1000 টকাটো বৰ দৰকাৰ হৈছিলে গম পাইছেনে মই ক'লো দাদাক নিদিলে নহয় হয় দিয়া মই দেখোন কৈছিলোৱেই নিদিলে মইনো কি কৰিম বাৰু কোৱাচোন তাকে মই কৈছোঁ মোক দিয়ক বোলো মই এইকেইদিনতে ঘূৰাই দিম এসপ্তাহত নাই নিদিলে নহয় এতিয়া বৰ দৰকাৰ বুজিছিলে মোৰ হাতত থকা হ'লে তুমি ইমান চিন্তা কৰিবই নালাগে মোৰ হাতত নাই জানানে সেয়া দাদাক কৈছিলোঁ আৰু নিদিলে দাদাও চাই কিবা দৰকাৰ সেইকাৰণে নিদিলে পুখুৰী ফালে আছে ন এই পুখুৰী ফালে গৈছে হ'ব দিয়ক তাতে মই লগ কৰোঁগৈ দিয়ে যদি দিব মোৰ মানে বৰ দৰকাৰ বুজিছে হ'ব তেতিয়াহ'লে দিয়ক মই গৈ থাকোঁ
অঁ দাদা মাছ আছে মাছ চাইছোঁ মাছকেইটা বেছি পেলাব লাগে বুজিছ বজাৰো উঠিছে নহয় এতিয়া ভাবিছোঁ বেছি পেলাওঁ তই আকৌ আহিলি যে মোৰ নাই ভাই মোৰ হাতত যিখিনি টকা আছে সেইখিনি মোকেই লাগিব আহা দাদা মই পইচাৰ কাৰণে অহা নাই নহয় এই মই বেলেগ এটা কথা কাৰণেহে আহিছিলোঁ আপোনাৰ ওচৰত বুজিছে বেলেগ এটা কথা অঁ কচোন কি কথা পইচা নিবিচাৰিবি কিন্তু পইচা নিবিচাৰোঁ মানে হেৰি এই আপোনাৰ কথা এটা মানে কি হ'ল এই মোৰ মানে গাৰ্লফ্ৰেণ্ডজনী যে গাৰ্লফ্ৰেণ্ডজনী চিনি পায় নহয় তাইক মানে মোৰ এতিয়া কিবা এটা কথা এটা ক'বলগীয়া আছিল এতিয়া মানে মই মানে কেনেকৈ কওঁ মানে বুজা নাই মানে সুৰটো মানে কেনেকৈ ক'ম মানে কি হিচাপত ক'ম বুজি নাপায় এতিয়া আপুনিতো এক্টিং চেক্টিং কৰে জানে এইবিলাক মোক অকণ দেখাই দিলে কৈ দিলে ভাল আছিল মানে মই লিখি আনিছোঁ মূৰ্খ হে ছোৱালী ভাল পাইছোঁ কথা কেনেকৈ ক'ব লাগে সেইটো নেজানো সেয়ে নক'ব আৰু এতিয়া মই কৈ দিলে কেনেকৈ হ'ব আপুনি কৈ দিব মই শুনি পেলাই মানে ৰেকৰ্ড কৰি ল'ম বস্তুটো মই ঘৰত গৈ শুনি পেলাই তেতিয়া ভালকৈ ক'ব পাৰিম মানে কেনেকুৱা পেটাৰ্ণত ক'ব লাগিব কথাটো বুজিছে মানে কৈ দিয়ক বুজি পাইছোঁ মানে দাদা কি হৈছে আপোনাৰ নাটক চাটকবিলাক মই চাই থাকোঁতো আপুনি মানে নাটকীয় সুৰত কথাখিনি কৈ দিলে অলপ ভাল হয় বুজিছে তাকে মানে আপুনি নাটকীয় সুৰত কথাটো ক'লে মই মানে ধুনীয়াকৈ ৰেকৰ্ডিং কৰি সেই নাটকীয় সুৰত মানে কম বুলি ভাবিছোঁ বুজিছেনে এতিয়া ভাল লাগিব মানে কথাটো চাওকচোন আপুনি হেও কি লিখিছ তই এইবিলাক এই পাৰিব চাওক আপুনি পাৰিব হে পাৰিব আপুনি কৰিব চাওক মই ৰেকৰ্ডিং কৰিলোঁ চাওক আপুনি তই এইবিলাক যে লিখিছ মোৰ দেখোন পঢ়িবলৈকে লাজ লাগিছে এই মই পঢ়ি দিছোঁ দেই তই ঠিক তেনেকৈ ক'ব লাগিব হা জান আই লাভ ইউ জানা জান দিনটোত 15-20 বাৰমান তোমাৰ মাতটো শুনিবলৈ নাপালে মোৰ একোৱেই ভাল নালাগে কোনো কামতে মন নবহে তোমাক মই বহুত ভাল পাওঁ জান তোমাক নাপালে মই মৰি যাম তোমাক মই অতি কম দিনৰ ভিতৰতে নিজৰ কৰি ল'ম জান তোমাক নিজৰ কৰিবলৈ মোক পৃথিৱীৰ কোনো মানুহে বাধা দি ৰাখিব নোৱাৰে তুমি কোনো কথাই চিন্তা নকৰিবা জান মই তোমাৰ আৰু আজীৱন তোমাৰ হৈয়ে থাকিম তুমি মোৰ মৰমৰ জান মোৰ সোণজনী মোৰ কলিজাজনী আই লাভ ইউ জান বাহ কেনেকুৱা লিখিছ কিন্তু এইখিনি ক'লেতো তাই পাগল হৈ যাবই সেইকাৰণে মই আপোনাৰ ওচৰলৈ আহিছিলোঁ নাটকীয় সুৰটো লাগে মানে মোক বুজিছেনে এইখিনি ক'লেতো তাই পাগল হৈ যাব ল বঢ়িয়া লিখিছ তই এতিয়া এনেকৈ ক'ব পাৰিব লাগিব তেতিয়াহে ঠিক আছে দে যা এতিয়া মানে কথা এটা হ'ল গম পাইছেনে মোৰ দেখোন পঢ়িবলৈকে লাজ লাগিছে মই পঢ়ি দিছোঁ দেই তই ঠিক তেনেকৈ ক'ব লাগিব হা জান আই লাভ ইউ জানা জান দিনটোত 15-20 বাৰমান তোমাৰ মাতটো শুনিবলৈ নাপালে মোৰ একোৱেই ভাল নালাগে কোনো কামতে মন নবহে তোমাক মই বহুত ভাল পাওঁ জান তোমাক নাপালে মই মৰি যাম তোমাক মই অতি কম দিনৰ ভিতৰতে নিজৰ কৰি ল'ম জান তোমাক নিজৰ কৰিবলৈ মোক পৃথিৱীৰ কোনো মানুহে বাধা দি ৰাখিব নোৱাৰে তুমি কোনো কথাই চিন্তা নকৰিবা জান মই তোমাৰ আৰু আজীৱন তোমাৰ হৈয়ে থাকিম তুমি মোৰ এনেকৈ ক'ব লাগিব তই বুজিছ আচ্ছা দাদা ইয়াৰে মই প্ৰথমৰখিনি কাটি দিম আৰু মই লিখাখিনি আপুনি যিখিনি পঢ়িছে সেইখিনি মই বৌক শুনাই দিম কেনেকুৱা হ'ব দাদা আপুনি কওকচোন মানে তাৰ মানে আপুনি এইখিনি কথা আপোনাৰ গাৰ্লফ্ৰেণ্ডক কৈছে আৰু এইখিনিয়ে গৈ মই আপোনাৰ বৌক শুনাই দিম কেনেকুৱা হ'ব দাদা এই তই এইবোৰ কি কৈছ ডিলিট কৰ নাই মই ডিলিট নকৰোঁ মই বৌৰ ওচৰলৈ যাব এইটো নকৰিবি বৌয়ে কি ভাবিব বৌয়ে ভাবিব সঁচাকৈ মই বেলেগ এজনী ছোৱালী ভাল পাওঁ বৌয়ে ভাবিবই ভাবক সেইটো নকৰিবি চব ডিলিট কৰ নাই এইবিলাক নহ'ব ভাই মোৰ সংসাৰত জুই লগাই নিদিবি সেইটো নকৰিবি চব ডিলিট কৰ এইবিলাক ডিলিট কৰা নহ'ব দেই মই সেইটো নকৰিবি কি কৰিছ ডিলিট কৰচোন তই কি কৰিছ সেইটো নকৰিবি হে সৰ্বনাশ সেইটো নকৰিবি টকা 1000 টকা আছিল বৌ পাই লওঁগে দিয়ক মই সোমাই যাওঁগে বৌ ওচৰত সেইটো নকৰিবি সেইটো মই দিম টকা 1000 মই দিম তই ডিলিট কৰ ভাই তই ডিলিট কৰ মই দিম
সেই এইটোক তই কি কৰিছ মানে হেই এইবিলাক নকৰিবি বা সৰ্বনাশ হৈ যাব মোৰ ভাই সেইটো নকৰিবি এইটো ল টকা 1000 ল তই ডিলিট কৰ তই ডিলিট কৰচোন আৰু টকা 500 আৰু অলপ দিব পৰাহেঁতেন ভাল আছিল মোৰ লাগিছিল মানে ধেৎ হ'ব দে, মই বৌ ওচৰৰ পৰাই লৈ যাম তই কি কথা ক টকা 500 লাগে তই মোক ক আকৌ সেইটো তই দৌৰ লৈছ কিয় টকা 500 লাগে তই মোক ক মই দিম তই ল তই ডিলিট কৰচোন ডিলিট কৰ কৰিম তই হ'ব মই যাওঁতে কৰি দিম দিয়ক নহয় এতিয়াই কৰ তই আৰু 500 টকা যে দিলোঁ সেইটো তই মোক দিবই নালাগে যা তই দিবই নালাগে 1000 ঘূৰাই দিবি আৰু 500 দিবই নালাগে তই ডিলিট কৰচোন ডিলিট কৰ ডিলিট কৰিলি যা ঐ তই কাৰ লগত খেল খেলিবলৈ আহিছ ডিলিট কৰিলি নে কৰিলো কুকুৰ দুদিনৰ ভিতৰত টকা ঘূৰাই দিবি নহ'লে কিন্তু দিগদাৰ আছে তোৰ চাবি মই কৈ দিছোঁ মনত ৰাখিবি 1500 দিবি 1500 দিব লাগিব হ'ব দি যাম দিয়ক চিন্তা নকৰিব দিয়ক নিলে নহয় 1500 টকা